Good morning guys, and welcome back to our YouTube channel. আৰু আজি ৰিপৰ্ট কৰিছো ৰিপৰ্ট কি কবি? একো নকও খালি কি যাই থাকিম তোৰ একো নকই নেকি কিবা নকই গে? এ যাই ওচৰ ৰং গাই গাইস মাকে মাছি যে কিয় মারবো এই ঘৰটো এস চাইছে এতিয়া হাতত যেটা ঘৰি পিনে কলা চাই পইচাটো বলে মাকত যাব শুরু কৰি নিছি মালি মিটিংৰ তো গাইস কিবা এটা মাছ পছিৰ হতো জংগাত চাও ইমান জোৰ কি জোৰ বহুত গাইস জোছে বেলেগ কি হচ্ছে Hey guys, say how. দেখছেন না? ওরে বাহ। তুই কি এ হলো সোনার গেছে। এটা এই গাইস ইফালে হানসরে ফেলা হলো চাইলো। নাই। এ পুঠি মাছৰ এই মাছ। দেখছি কি কব আপনি কি বা কম নেকি? রাত্রি মারবে যাই ভাল লাগছিল কি মারে कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम জোড়া চাবা মাছ মারবা ও হবা যাও আমি এই পুঠি মাছ যে আছে পুঠি মাছ আমি যাওয়া চলো চলো তো গাইস দে যারা বলক কিবা কৰি গুনগুন লাইক কৰিব বুলি কও লাইক কৰি সাবস্ক্রাইব করো গাইস এটা বস্তু দেখে আছো ৰ এই যে ৰাস্তা দেখিছ না গাইস দিব্যা দাত যায় হেৰি ও কি কব এইটো আসলতে আমাৰ ফালে নাযায় এই ৰাস্তা চান দৰকাৰ আরে বাহ তো গাইস এতে লিপডঙা পৰি আছে মানে ষ্টার ভরবার লাগি পয়সা নাই কাৰণে পৰি আছে তো মানুহৰ জীৱনটো এনেকুৱাই যেটা আপোনাৰ তো পয়সা নাখিব ন তো আপুনি অংকা পৰি থাকিব লাগিব গাইস কি কৈ চাইছা না মই আর ক্লিপটো চালো কি খানসানৰ দৰে কথা কব বা মানুহ জীৱনৰ ধৰি কথা কব পাৰা হৈছি নিজৰ তাত 10 টকা এটা নাকতে ই তাতে তেল ভৰাৰ কথা কব বাইকখন আনিলো মই বাইকৰ তেল খৰচ হ'ব মোৰ কি হয় তুমি ভাই মোৰ তাতে 1 টকাও নাই আৰু গাইস চাকছ আমাৰ পিছফালে কিমান খেউজা চাওক সেউজা আমাৰ কিন্তু আমি হাকনো বুলি কওঁ হাকনো মানে কথা কব ফেলা আছো আপুনি যে পইচাৰ কথা কৈ থাকে কেই টকা আনছিনো আনছা নাই হা নাই দে জয়সুন যো গাইস দেখছ না চুলি কি কাট দিছি চোরান পাইতাক হ্যাঁ না এটা যোগ মানে পশ্চিম মানে মোৰ কিবা যোগটো মানে কি এটা হাতী আছিল এটা মানে পিপিৰা আছিল তুই মানে হাতীটো পিপিৰা তোক কছি মই একবাৰ লৈছোন তই দেখছে গে সাইডার লাস্ট বলা বস্তু না যো ये क्या है পুরা গাইস এই রাস্তা সব কি ঠোকো রাস্তা আর কেনে বাবু কিবা তা কও মই এটা কম তা কও এই তই মাজে মাজে ইগলাক দে এতিয়া মানুহ চৰালা হয় কেং কেৰে কেৰে চাইছি দেখা নাই অ বিয়া পাগলা চাগলা বুলি কব গাইস দেখছি হাতী সানা কি কৈছে মোক এমটি এখন কে দি থাকা এইটো মোৰ লেভেল কম্পা নাপায় সেইটো দি একো ডাঙৰ থকা নাই আৰু আপুনি যে কলা মানুহ চৰালা হয় তাত দম আছিল নেকি কিমান ডাঙৰ ইতিবাৰ গম পা নাই মই থাৱা যেতে মোৰে ভুলিছি দে ভুল নহয় এইটো নেক্সট টাইম মোৰ কথা নকবি তাই কানে বন্দিম এটা হান দ্ৰোণ আনি গালি কেনেকৈ হ'ব ইমানে গাইছ কেমেৰা উঠব বিচাৰ না আৰু এটা ইউটিউব চেনেল আছে মই লিংকটো দিম নামটো নাজানো নহয় আৰু কি হয় ঠিক আছে বহুত ফাল্টু গ'লটো চলটো আনব না আনবু হা কিবা কওঁ তই এই বেচৰা বেয়া হ'ব লাগে আনবু মতা গাইছ ভাবছোঁ ভিডিঅ'টো বঢ়িয়াকৈ বনাই আনো এটা মাৰিছোঁ এতে আছিল না এই তুই এই মানুহ চানাই গৰু চানাই কথা কি ইয়াতে আহিছিলে আমি ইয়াতে আহিছিলোঁ এই জায়গাটো কিবাকে পাৰ হ'ব পাৰিলি কৃষ্ণ এই গাইছ আধা ঘণ্টা দি আছোঁ গোটাই মানুহ ক'ত ভিডিঅ' বনাওঁ তোক উঠাই না মই কথা ইমান থ'ব ভাল নহয় তই কালি আকৌ ফোন কৰি পাতিম পাৰি মানুহ দেখছি না দিব খুজছি গাৰ ফোপৰান চন্দা পিছ নেকি তাই চুবে যাকা আৰু আমাৰ চাউনে ইমান শিল মাছি তাৰ পাই লাজেই বোলা বস্তু নাই এই গাইছ পেটাটো থৈ গৈছিল মোক কিহৰ ফাল্টু কিহৰ এত থৈ গৈছে কিহৰ উঠা বুলি কিহৰ মানুহ নে গমো নাপায় যাও কেলে
এই গাইছ হাতীটোৰ লগত আই ভুল মোৰ জীৱন চালা শেষ কৰি দিছে মোৰ গাইছ আমি অলপ আগত পথাৰ ৰাস্তা দি আহিছিলোঁ এই না আমি কিনাংটি মানে এটা গৰৈ মাছ এই চিটিকে চাইকেলখন আগত পৰিল ই যি গালি পাইছে মোক চাইকেলৰ পৰা নামি যি এক জাপ মাৰি চাইকেলৰ পৰা নামছি তাক বোলে খোজকাঢ়ি লৈছোঁ ৰ এইটো খোজকাঢ়ি আহিছে যি গালি পাইছে মোক কি ক'ম ই মাছ চিনি নাপায় এইটো শ'ল মাছ বোলে এটা খোজকাঢ়ি লৈ আহি আছোঁ ৰ এই আহ এইটো তাৰমানে আজিকালি ষ্টাইল বুলি গৈছে না উল্টা পাকাৰি কেমেৰা ঘূৰি দিয়া আহ মাইৰা মোকে গালি পাৰিব বাবু শ'ল মাছ গাইছ এই যে মই খোজকাঢ়ি লৈছিলোঁ খং নিব গাইছ এই নামান মানে এটা গৰৈ মাছ বোলে মই শ'ল বুলি ভাবিছিলোঁ ওপৰত উঠি দিছি পেটা বৌলি গেছি গৰৈ মাছটো একে আৰু চাপ এই হাতী আন এই গৰৈ মাছটো চিকুন মিনি আঙুলি আনি কিনা আঙুলি আনি গাইছ ওপৰত উঠি এনে গাইছ আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো বাবা এইটো কৈছিল কি কওঁ এইলে গাইছ কি কওঁ মানে কাজৰ চানা মানে গড়টো যেতিয়া আমি হেৰি কৰি দিওঁ সোমাই দেই বাই বাই